নমস্কাৰ বন্ধুসকল, যোৱা 7 জুলাইত হৈ যোৱা CTET পৰীক্ষাৰ কালি অফিচিয়েল এনচাৰ কি ৰিলিজ দিলে। আৰু আপোনালোকে যদি ভাবে যে CBSE অফিচিয়েল এনচাৰ কি নিৰ্দিষ্ট এটা বা দুটা কুৱেশ্যনৰ এনচাৰ ভুলকৈ দিছে আৰু আপোনালোকে যিটো কৰিছে সেইটোহে শুদ্ধ, তেতিয়াহ'লে আপোনালোকে তেনেকুৱা কুৱেশ্যনৰ ওপৰত চেলেঞ্জ কৰিব পাৰে। আৰু ভিডিঅ'টোত আজি তাকেই আলোচনা কৰিম, কেনেকৈ চেলেঞ্জ কৰিব লাগে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে CBSE যিটো অফিচিয়েল ৱেবছাইট তাত গৈ তলৰ পিনে এটা অপশ্যন পাব নিউজৰ ওপৰত, এইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। এইটো ছেকেণ্ড অপশ্যন ছাবমিশ্যন অফ কি চেলেঞ্জ ফৰ CTET জুলাই 2019, এইটোত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব য'ত আপোনালোকৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো বিচাৰিব, আৰু ৰোল নম্বৰ ডেট অফ বাৰ্থটো বহুৱাই লৈ লগ ইন কৰিব লাগিব। লগ ইন এনেকুৱা এটা পেজ খোল খাব য'ত পেপাৰ 1 যদি আপোনালোকে দিছে পেপাৰ 1খনেই থাকিব, যদি পেপাৰ 2 দিছে পেপাৰ 2য়ে থাকিব, আৰু যদি 2খন পেপাৰেই দিছে তেতিয়াহ'লে 2খন পেপাৰৰ বিষয়ে থাকিব। আপোনালোকে ধৰি লওক পেপাৰ 1ত আমি চেলেঞ্জ কৰিম। ছাবমিট কি চেলেঞ্জত যাব লাগিব পেপাৰ 1ৰ। এনেকুৱা এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে তলত দেখিছে কুৱেশ্যন নম্বৰ এনচাৰ কি, এইটো কুৱেশ্যনটো আপোনালোকে চিলেক্ট কৰিব, কোনটো কুৱেশ্যনত আপোনালোকে চেলেঞ্জ কৰিব। ধৰি লওক 10 নম্বৰটো চেলেঞ্জ কৰিম। চিলেক্ট কৰিলে, চিলেক্ট কৰাৰ পিছত চিলেক্ট ফৰ চেলেঞ্জ ক্লিক কৰি দিব। নেক্সট ক্লিক টু আপডেট ইউৰ এনচাৰ ক্লিক কৰি দিব। আপোনালোকে এতিয়া অফিচিয়েলি ইয়াত 3 নম্বৰটো অপশ্যন শুদ্ধ বুলি কৈছে 10 নম্বৰ কুৱেশ্যনত। যদি আপুনি ভাবে যে 2 নম্বৰটোহে শুদ্ধ, তেতিয়াহ'লে 2 নম্বৰটো ক্লিক কৰি কাষত এই দেখিছে আপডেট এণ্ড কেনচেল, আপডেটটো টিপি দিব। সেইটো আপডেট হৈ গ'ল। নেক্সট যদি আৰু কুৱেশ্যনত দিব বিচাৰে, চেলেঞ্জ কৰিব বিচাৰে, তেতিয়াহ'লে ধৰক 6 নম্বৰটোৱেই চেলেঞ্জ কৰিব। 6 নম্বৰৰ অপশ্যনটো ধৰক 2 নম্বৰটো শুদ্ধ, তেতিয়া ক্লিক কৰি দি চিলেক্ট ফৰ চেলেঞ্জ ক্লিক কৰি দিব। এইটো হৈ গ'ল। নেক্সট আপোনালোকে নেক্সট এইটো লাষ্টৰ যিটো অপশ্যন এইটোত ক্লিক কৰিব, অ'কে কৰিব। এইটো পেজ খোল খাব, চেলেঞ্জ ছাবমিটেড ছাকচেছফুলি। আপোনালোকে এতিয়া পে'মেণ্টত যাব লাগিব। আপোনালোকে এটা কথা কৈ থওঁ যে প্ৰত্যেকটো কুৱেশ্যনৰ নামত 1000 টকাকৈ দিব লাগিব, যদি দুটা কুৱেশ্যন কৰে 2000 টকা। আৰু যদি আপোনালোকৰ চেলেঞ্জটো বৈধ হয়, অৰ্থাৎ CBSE ভুল প্ৰমাণিত হয়, তেতিয়াহ'লে আপোনালোকৰ পইচাটো ঘূৰাই দিব, নহ'লে আপোনালোকৰ পইচাটো ঘূৰাই দিয়া নহ'ব। গতিকে চেলেঞ্জ কৰোঁতে চাই চিতি চেলেঞ্জ কৰিব ভালকৈ। গতিকে এতিয়া মেক পে'মেণ্টত যাব লাগিব। পে'মেণ্টত যোৱাৰ পিছত প্ৰচিড যিটো অপশ্যন তাত যাব লাগিব। তাৰপিছত প্ৰচেছ ফৰ পে'মেণ্ট এইটো লাল হৈ আছে, এইটো অপশ্যনত যাব লাগিব। এনেকুৱা পেজ খোল খাব। আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড দি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। প্ৰচেছ ফৰ পে'মেণ্ট আকৌ ক্লিক কৰিব। দুটা কুৱেশ্যনত আমি চেলেঞ্জ কৰিছিলোঁ, সেইকাৰণে 2000 টকা দেখাইছে। আপোনালোকে পে'মেণ্ট কেনেকৈ কৰিব, আপোনালোকে HDFC বেংকৰ যদি ATM কাৰ্ড আছে HDFC বেংকৰ ATM কাৰ্ড ইউজ কৰিব, যদি বেলেগ বেংকৰ আছে তেতিয়াহ'লে বেলেগ বেংকৰ ইউজ কৰিব। ইয়াত তাকে লাষ্টত আছে আদাৰ বেংক ডেবিট কাৰ্ড, ক্লিক কৰিলে ATM কাৰ্ডৰ যিকেইটা নম্বৰ 16টামান নম্বৰ থাকে, সেই নম্বৰকেইটাত মাৰি দিব। যিটো ATM কাৰ্ডৰ নাম লিখা আছে নামটো ইয়াত মাৰি দিব। ATM কাৰ্ডতে লিখা থাকে এক্সপায়াৰী মান্থ আৰু এক্সপায়াৰী ইয়াৰ, সেইকেইটাও মাৰি দিব। CVV নম্বৰো থাকে লাষ্টৰ পিনে, আৰু লাষ্ট এই কেৰেক্টাৰকেইটা ইয়াত বহাই দিব, এই সংখ্যা HCB29 ইয়াত বহুৱাই দি পে' ক্লিক কৰি দিব। লগে লগে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ বেংকৰ একাউণ্টৰ লগত এটাচ থকা, সেইটোলৈ এটা মেছেজ আহিব, অৰ্থাৎ OTP এটা আহিব, আৰু OTPটো ইয়াত বিচাৰিব। OTPটো মাৰি দিয়াৰ পিছত নেক্সট আকৌ কনফাৰ্ম কৰিলে পে'মেণ্ট হৈ যাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।